মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, আজি মই এজোপা গছৰ বিষয়ে ক'ম। গছজোপাৰ নাম হৈছে অৰ্জুন গছ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, তেনেহ'লে অৰ্জুন গছৰ গুণসমূহ আপুনি জানিব পাৰিব। অৰ্জুন গছৰ ছাল পিহি হাড় ভঙা অংশ ঠিকমতে বহুৱাই লেপ দি এসপ্তাহমান সেই ঠাই বান্ধি ৰাখিলে হাড় জোৰা লাগে। এজমা ৰোগীৰ বাবে অৰ্জুন গছৰ বাকলি উপকাৰী। গাঙঠি হ'লে অৰ্জুন গছৰ গুটি মিহিকৈ পিহি গাঙঠি হোৱা স্থানত লেপ দিলে গাঙঠি নোহোৱা হয়। ৰক্তপিত্ত হ'লে অৰ্জুনৰ ছাল থেতেলিয়াই এৰাতি তিয়াই সেই পানী ২-৩ চামুচকৈ দিনে ১-২বাৰকৈ খালে ভাল ফল পোৱা যায়। হৃদপিণ্ড ৰোগত অৰ্জুন গছৰ বাকলি গুৰি কৰি খালে উপকাৰ পোৱা যায়। অৰ্জুন গছৰ ছাল থেতেলিয়াই গাখীৰৰ লগত সিজাই সেই মিশ্ৰণ ১-২বাৰকৈ দিনে ২-৩ চামুচ খালে হাড় ভঙাত উপকাৰ পোৱা যায়। যক্ষ্মা ৰোগত অৰ্জুনৰ ছালৰ গুৰি এচামুচৰ লগত বগা বাহক পাতৰ ৰস ২ চামুচ দিনে ১-২বাৰকৈ খালে ৰোগ নিৰাময় হোৱাত সহায় হয়। বুকু ধপধপাই থাকিলে অৰ্জুন গছৰ ছাল ৫ গ্ৰাম গুৰি কৰি ছাগলী গাখীৰ, চেনি, ঘিউ, মৌ সম পৰিমাণৰ লৈ দিনে ১-২বাৰকৈ খালে ভাল উপশম পোৱা যায়। শৌচৰ লগত তেজ পৰিলে অৰ্জুন গছৰ ছালৰ গুৰিৰ লগত ছাগলী গাখীৰ মিহলাই খালে ৰোগ নিৰাময় হয়। অৰ্জুন গছৰ ছালৰ ৰসেৰে কুলি কুলি কৰিলে মুখৰ ভিতৰৰ ছাল ছিগা বা মুখৰ ভিতৰত হোৱা ঘাঁ ভাল হয়। ধন্যবাদ।